আজি আমি এনেকুৱা এটা ব্যক্তিৰ সাক্ষাৎ ল'বলৈ গৈ আছোঁ যিজন ব্যক্তিয়ে বৰ্তমান উদালি মহাবিদ্যালয়ৰ কালচাৰেল ছেক্ৰেটাৰী পদত আছে আৰু সেই ব্যক্তিজনৰ আমি সাক্ষাৎ ল'বৰ কাৰণে যত্ন কৰিম। এতিয়া দিলৰ হুছেইন, আমি হেৰিৰ পৰা আহিছোঁ, আমি এটা পৰ্টেলৰ পৰা আহিছোঁ আৰু তুমি কিবা এটা বোলে ক'বা, আমি গম পাইছোঁ তাৰ কাৰণে আহিছোঁ। মোৰ নাম দিলৰ হুছেইন। মই 24-25 বৰ্ষত কালচাৰ ছেক্ৰেটাৰী হিচাপত আছোঁ। উদালি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই জয়ী হৈছোঁ। আৰু কথা হৈছে 25-26 বৰ্ষত মই উদালি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই প্ৰেচিডেণ্ট হিচাপত বা উপ সভাপতি হিচাপত প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু সেইটো আশাৰে মই যাতে এইবাৰ কলেজখন সুকলমে চলাই নিব পাৰোঁ কালচাৰ ছেক্ৰেটাৰী হিচাপত মই আশা কৰিছোঁ, যাতে সকলো ছাত্ৰ ছাত্ৰী মোৰ লগত থাকে। আৰু সাংস্কৃতিক সম্পাদক যিহেতু মই, আৰু যাতে যেনেকুৱা ধৰণৰ কাৰ্যসূচী হেৰি কৰিছে আপোনালোকৰ আমাৰ এজিএছটা যাতে সহযোগিতা কৰিব বা জিএছও আছে তেওঁলোকৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আৰু এজন ব্যক্তি আছে মোৰ লগত, ব্যক্তিৰ লগত সাক্ষাৎ কৰিবৰ কাৰণে আহিছোঁ। সেই ব্যক্তিজন হৈছে উদালি মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক চাবুল হুছেইন। চাবুল হুছেইনে আপোনালোকৰ ওচৰত কিছুমান বক্তব্য দাঙি ধৰিব। নমস্কাৰ, মোৰ নাম চাবুল হুছেইন। মই 2024-25 বৰ্ষৰ সাধাৰণ সম্পাদক। আপোনালোকে বিবেচনা কৰি বনোৱা নিৰ্বাচনত জয়লাভ কৰা নিৰ্বাচিত কৰা 24-25 বৰ্ষৰ সাধাৰণ সম্পাদক। আপোনালোকে যিমানখিনি ভাল পোৱা মৰম মোক দিছে সেইখিনিৰ প্ৰতি আকৰ্ষিত হয় মই 25 আৰু 26 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত সভাপতি নহ'লে উপ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছোঁ। আৰু এবাৰ আপোনালোকৰ ফালৰ পৰা মই মৰম বিচাৰিছোঁ। অনাগত দিনত বৰ্তমানে ছাত্ৰছাত্ৰী কৰি আছোঁ আৰু অনাগত দিনত মই ৰাজনীতিলৈ যাম। তাৰ কাৰণে মোক ৰাজনীতিলৈ আগুৱাই দিয়াত মোৰ কাৰণে খোজ দিয়ক আপোনালোকে। আৰু অনাগত দিনত মই যিটো পদৰ কাৰণে প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আপোনালোক সকলোৱে আপোনালোকৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰক আৰু বিপুল ভোটেৰে মুকলি প্ৰত্যাহ্বান দি দিয়ে মোৰ মোক কাম। এইবাৰ যেনেকৈ আপোনালোকে বামুণগাঁও কলেজৰ ইতিহাসত এনেকুৱা এজন ব্যক্তিক বিপুল ভোটেৰে যি জয়যুক্ত কৰিছে, অহা বছৰ এনেকুৱা কৰে প্ৰত্যেকৰে ইতিহাস থাকে, এনেকুৱা এটা ইতিহাস গঢ়ি তোলক যাতে অনাগত দিনত চাবুল নামেৰে পৰিচিত গোটেই কলেজখন হ'বলগীয়া হয়। আৰু আপোনালোকৰ মৰমৰ মাজত থাকি আপোনালোকৰ হকে কাম কৰিবলৈ এটা সুযোগ দিয়াৰ কাৰণে আপোনালোকক বিনম্ৰ ধন্যবাদ।